নমস্কাৰ, আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক আজি মই পাচলি গুটি আমাৰ ইয়াত হাল বাই থোৱা আছে, তাতে পাচলি গুটি দিওঁ। আমি লৈ নাথাকোঁ নহয়, পৃথিৱীয়ে ভাল হ'ব, সেইকাৰণে দি থওঁছোঁ। এইবিলাক তেওঁ মোক আনি দিছে। এয়া জিকা আৰু এয়া ভেন্দি আৰু এইবিলাক কি গুটি জানো, এইবিলাক তিয়ঁহ, গোমধান আৰু কি গুটি আনিছে। আহক ৰুওঁচোন, ভিডিঅ'টো চাই থাকিব দেই। এয়া মই গোমধানৰ গুটি দিবলৈ লৈছোঁ। এয়া জাবৰ জোঁথৰ তেনেকৈ আছে, তেনেকৈ মই দি দিওঁ, পিছত কোৰ মাৰি মাৰি দিয়া হ'ব। এয়া চাওক, মই গোমধানৰ গুটি ৰুইছোঁ। কি হয় আৰু প্ৰভুৱে জানে, কৃষ্ণ ভগৱন্ত। গোমধানৰ গুটি ৰুইছোঁ। গোমধানৰ গুটিখিনি ৰুই লওঁ দেই। এইবাৰ মই জিকা ৰুবলৈ লৈছোঁ। জিকা গুটি এয়া ঢাপ তুলি লৈছোঁ, দেখিছেনে? যদি চব জাবৰ আছে, তেনেকৈ মই কৰি লৈছোঁ আৰু ভগৱান জানে। এয়া দিবলৈ এয়া মই এনেকৈ দি দিছোঁ, ঢিপ তুলি পেলাই তিনিটাকৈ দি দিয়া। দিলানে? এনেকৈ মই ৰুই আছোঁ। জাবৰবোৰ অকণমান আঁতৰি দি এনেকৈ দিছোঁ। এয়া এনেকৈ দিছোঁ, 3-4টাকৈ তেনেকৈ দি যায়। ৰুই লওঁ। এয়া জিকা গুটি ৰুই লওঁ। এয়া দেহা মৃদুলে আমাৰ ল'ৰাই ভেন্দি গুটি এয়া দি গৈছে। মই খলি খান্দি গৈছোঁ, তেনেকৈ ভেন্দি গুটি সি ৰুই আছে। ভেন্দি গুটি ৰুই লওঁ। এয়া তিয়ঁহ গুটি লৈছোঁ। ৰুইব পাৰিছোঁ নাই নাজানো, আগে পিছে বৰকৈ ৰুই পোৱা নাই। এয়া ল'ৰাই মই দুটা কেইবাটাকৈ দি দিছোঁ আৰু কেনেকৈ ৰুৱে গম নাপাওঁ দেই। কোনোবাই জানে যদি ক'বচোন। ভালকৈ দিয়া। সেয়া তিয়ঁহ গুটি ৰুই আছোঁ। এয়া তিয়ঁহ গুটি ৰুই আছোঁ। এইখিনি কি গুটি? এইবাৰ এয়া দাংবডি গুটি ৰুবলৈ লৈছোঁ। ঢিপ তুলি দিছোঁ। কষ্ট কৰিছোঁ আৰু কি হয়, খাবলৈ পাম নাপাম ভগৱানে জানে। খাবলৈ পালে মানে সকলো, যদি গুটি ভাল হয়, আশীৰ্বাদ কৰিব সকলোৱে। সকলো ছাবস্ক্ৰাইবাৰকে মাতি মেয়া দেখাই মই ৰুইছোঁ। এয়া দাংবডি গুটি ৰুইছোঁ। এইবাৰ ৰুই লওঁ। এইবাৰ সেইখিনি কি গুটি জানো, চাওঁ দেখা। সেইখিনি কি গুটি জানো গম নাপাওঁ। ৰুওঁচোন, ৰুলে তাৰপাছতে গম পাম। লাষ্টত এইখিনি বাকী থাকিলে আৰু এইখিনি ৰুই লওঁ। এইখিনি কি গুটি জানো, 2-3টাকৈ দি দে, পিছতহে গম পাম। ৰুই লওঁ। ইফালে আহা। 2-3টাকৈ দি দি। দি দিয়াচোন, দিব হ'ব। পিছত আকৌ ঘালি পেলাই হ'লেও বেলেগৰ ৰুব লাগিব। কিবা এটা কৰিম। আজি ফাগুনৰ একেবাৰে শেষ দিন। আজি একেবাৰে দিন যাব। চ'তত বোলে গুটি দিব নাপায়, আগৰ দিনৰ মানুহে কয়। সেইকাৰণে ফাগুনৰ লাষ্ট দিনতে আজি গুটিবোৰ দি থওঁচোন। কি হয় আৰু ভগৱানে জানে আৰু। হ'ব কেইটামান দি থওঁ। চব গুটি নিদিওঁ, বহাগত পাৰিলে দিম, চাই লওঁ। হ'ব। আজি মায়ে মই আমি গুটি ৰুলোঁ। দুইজনে আমি আজি দুইটাই গুটি ৰুলোঁ। গুটি ৰুই
কেইটামান থাকিলে আৰু সেইকেইটা পিছত বহাগত ৰুম আৰু নোৰোঁ। আজি যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।